বড়ো সাহিত্য সভাৰ মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। তেখেতসকলে ইমান শৃংখলাবদ্ধভাৱে পৰিপাটিকে জনসাধাৰণৰ সহযোগত সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগত ইয়াত সাহিত্য সভা অনুষ্ঠিত কৰিছে। তেখেতসকল সঁচাই কৃতজ্ঞতাৰ পাত্ৰ আৰু বহু কাম কৰিছে তেখেতসকলে। আৰু আপোনালোকে জানে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ ৰাজ্য চৰকাৰখনে ভাষা গৌৰৱ আঁচনিৰ যোগেদি অসমৰ যাতে খিলঞ্জীয়া ভাষা প্ৰতিটো ভাষা যাতে সুৰক্ষিত হয় আৰু আগন্তুক দিনত উন্নয়নৰ ক্ষেত্ৰত দৃঢ়তাৰে আগুৱাই যাব পাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে মই ইতিমধ্যে মোৰ বক্তব্যত কৈছোঁ আৰ্থিকভাৱে সকলো সাহিত্য সভাৰ প্ৰতি সমদৃষ্টি ৰাখি আমি সহায় কৰিছোঁ। কৰ্পাছ ফাণ্ডত তেখেতসকলক আমি আৰ্থিক সাহায্য আগবঢ়াইছোঁ। ইয়াৰ পূৰ্বতে এনেধৰণে কোনো চৰকাৰে ল'ব পৰা নাছিল। এইখিনি কাম আমি এইবাবে কৈছোঁ, আমি বিশ্বাস কৰোঁ যে আমাৰ অসমৰ বুকুত জন্মলাভ কৰা প্ৰতিটো ভাষা যদি আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ মান সন্মান স্বাভিমান অস্তিত্ব সকলোবিলাক কথা আমি নিৰাপত্তা দিবলৈ সক্ষম হ'ম। আৰু এই ক্ষেত্ৰত মই অসম সাহিত্য সভাকে ধৰি বড়ো সাহিত্য সভাৰ লগতে অন্যান্য সকলো জনগোষ্ঠীয় সাহিত্য সভাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈমত যিমান সংখ্যক সাহিত্য সভা আছে সকলোকে আমি আস্থা আৰু বিশ্বাসত লৈ এই কামত আমি দৃঢ়তাৰে আগবঢ়াৰ বাবে সিদ্ধান্ত লৈছোঁ। শৃংখলাবদ্ধতাক আপুনি খুব ধুনীয়া প্ৰশংসা কৰিছে। এই শৃংখলাবদ্ধতাই সমগ্ৰ জাতি নিশ্চিতভাৱে শৃংখলাবদ্ধতাই সমগ্ৰ জাতিটোৰ শক্তিটো প্ৰদৰ্শন কৰিছে আৰু শৃংখলাবদ্ধতাই সমন্বয় বাৰ্তাটো প্ৰেৰণ কৰিছে। এইটো এটা ডাঙৰ মানৱীয় বাৰ্তা ইয়াৰ পৰা তেখেতসকলে সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ মানৱ সমাজলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। গতিকে এই বাৰ্তালৈ আমি আগন্তুক দিনত আগবাঢ়িব লাগিব। সাহিত্য হ'ব লাগিব সমন্বয় সাহিত্য। বড়ো জাতিৰ বাবে কি ভাল খবৰ আহিব বুলি কৈছে ছাৰ, ক'ব নেকি? নিশ্চিতভাৱে যিবিলাক কথা আপোনালোকেও জানে ৰিপৰ্টিং কৰি আছে। গতিকে আগন্তুক দিনত আপোনালোকে কিছুদিন ধৈৰ্য ধৰক। যি সিদ্ধান্ত হ'ব সকলোৰে মংগলৰ বাবে হ'ব, অসমীয়া জাতিৰ বাবে হ'ব, বড়ো সমাজৰ বাবে হ'ব, সকলোৰে বাবে হ'ব।